So hey guys and welcome back to my YouTube channel Podcasting Border Podcast. Finally guys আজি আৰু এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজত চাবৰ আপোনালোকে আজি আকৌ এটা আমাৰ জি সাঁওতালি ফিল্ডত আহি পাইছো বৰ্তমান চাবৰ আপোনালোকে যেহেতু আজি পুৰা মানুহ আহিছে চাবৰ আপোনালোকৰ যেহেতু ইয়াত পেনেলৰ কাম চলি আছে আৰু অহা 18-19 জানুৱাৰী তাৰিখে আমাৰ 2025 চনত নতুন এটা ইয়াত অধিৱেশন পতা হৈছে যেহেতু সদৌ সাঁওতাল ছাত্ৰ সন্থা দ্বিতীয় বাৰ্ষিক যেটো হ'বলগীয়া এইটো চাবৰ আপোনালোকে অধিৱেশন আৰু ফাৰ্ষ্ট টাইম হৈছিল এইটো চাবৰ আপোনালোকে নামটোত হৈছে আৰু দ্বিতীয় বাৰ্ষিক হ'ব গৈছে এইটো চাবৰ আপোনালোকে বহাট লোহলীয়া খেলপথাৰত চাবৰ আপোনালোকে এইপিনে আমাৰ আছে দাদাসকল আছে আৰু এইপিনে চাবৰ আপোনালোকে যেহেতু আমাৰ খানা চানা বনাই আহিছে যেহেতু ইয়াত বহুত মানুহে ইয়াত কাম লাগি আছে মানুহে কাম লাগি থকাৰ সময়ত মানুহবোৰে ভাত আনি দিছে খাবৰ কাৰণে আৰু খুবেই ভাল সহযোগিতা কৰিছে চাবৰ আপোনালোকে আৰু বলক আপোনালোকক সেইপিনে দেখাম যে সিহঁতি কেনেকৈ কাম লাগি আছে এইপিনে বাবুল আছে এইপিনে ৰাজ্য সিহঁতি আছে বলক তেনে ফাইনেলি গেছ আজি মোৰ লগত আছে বাবলুদা আৰু বাবলুদাৰ পৰা দুখাৰ বক্তব্য শুনিব বিচাৰিছোঁ যে আমাৰ বাবলুদাই দুখাৰ বক্তব্য কি দাঙি ধৰিব যে আমাৰ ইয়াত কোন এটা ছিংগাৰ আহিব কোন ব্যক্তিসকল আহিব যে ইয়াত আমাৰ যি চিফ গেষ্ট বুলি কয় কোন আহিব এতিয়া আপুনি দুখাৰ ভালকৈ কৈ দিলে ভালকৈ গম পাম আমি সকলোকে জহাৰ জনাইছোঁ হয় সদৌ সাঁওতাল ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ দ্বিতীয় বাৰ্ষিক জিলা অধিৱেশনখন বৰহাট লোহলীয়া খেলপথাৰত অনুষ্ঠিত কৰা হৈছে 18 আৰু 19 জানুৱাৰীত এই অধিৱেশনখন বৰ্তমান কাম কাজ সকলোবিলাক চলি আছে আৰু এই অধিৱেশনত নিমন্ত্ৰণ কৰি অনা চহেন মুৰ্মুৰ গীতৰ শৰাই জীৱন্তৰা হেমব্ৰম আৰু বিতুল বিকাশৰ গীতৰ শৰাই ইয়াত গীত পৰিৱেশন কৰিব আৰু ইয়াত সকলো ৰাজ্যকে উপস্থিত আৰু সহযোগিতা কামনা কৰিছোঁ হে গাইজ ফাইনেলি আৰু চাব পাৰে আপোনালোকে আমাৰ যিহেতু আমাৰ বিতুল দা আহিব চয়ন দা আহিব আৰু জীৱন্তৰা বাইদেউ আহিব আৰু চাব পাৰে আপোনালোকে আমাৰ যি বিতুল দা আমাৰ বহাটৰে আৰু সকলোৱে চিনি পাইছে আমাৰ বহাটৰ মানুহকেইটাই আৰু চাব পাৰে আমাৰ যিহেতু আমাৰ সাঁওতালি আমাৰ সাঁওতালি যি সাজপাৰ আপোনালোকে পিন্ধি আহিব যিটো আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ বুলি কয় সেইটো আপোনালোকে সকলোৱে যে সাজপাৰ পূৰা পোচাক পিন্ধি পিনে আহিলে আমাকো ভাল লাগিব চ' গাইজ চাব পাৰে আপোনালোকে সকলোকে জহাৰ সাঁওতালসকলৰ জাতীয় সংগঠন সদৌ সাঁওতাল ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ দ্বিতীয় বাৰ্ষিক জিলা অধিৱেশনখন বৰহাট লোহলীয়া খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ইংৰাজী 18 আৰু 19 তাৰিখে অনুষ্ঠিত কৰা হৈছে গতিকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক ইয়াৰ দ্বাৰাই নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে উপস্থিত সহযোগিতা কামনা কৰিছোঁ জহাৰ চ' হে গাইজ তো আজি চাব পাৰে আপোনালোকে মোৰ লগত আছে জিতেন দা আৰু জিতেন দা মুখৰ পৰা দুখাৰ বক্তব্য শুনিব বিচাৰিছোঁ যে জিতেন দা এই প্ৰগ্ৰেমটোৰ বিষয় লৈ আপুনি দুখাৰ বক্তব্য কি দাঙি ধৰিব তো আমাৰ সাঁওতাল ছাত্ৰ সন্থাৰ চৰাইদেউ জিলাৰ অধিৱেশন অহা ইংৰাজী 18-19 2025 চনৰ যি আমাৰ অধিৱেশন অনুষ্ঠিত হ'ব তাৰ কাৰণে আমাৰ পূৰ্ণ গতিত আমাৰ প্ৰস্তুতি চলি আছে ইতিমধ্যে আমাৰ মূল মণ্ডপ মানে পেণ্ডেল প্ৰস্তুত হৈ আছে আৰু লগতে আমাৰ যি জাহেৰ সাঁওতাল সমাজৰ যি জাহেৰ থান মাঝি থান প্ৰস্তুত কৰা হৈছে আমাৰ লগতে শ্বহীদ বেদী পতাকা উত্তোলনস্থলী আৰু আমাৰ যিসকলে আঞ্চলিক আছে আঞ্চলিক অসমৰ পতাকাস্থলী আমাৰ প্ৰস্তুত কৰা হৈছে গতিকে আমাৰ সকলোকে এটাই আহ্বান জনাইছোঁ যাতে আমাৰ এই অনুষ্ঠানটো সফল কৰিবৰ কাৰণে সকলো যি সাঁওতালি ৰাইজৰ আৰু ওচৰত আমাৰ যিমান জনগোষ্ঠীৰ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ ইয়াকে কৰিব চবৰে আপোনালোকে জিতেন্দ্ৰ বহুত থেংক ইউ জনাইছোঁ যে মোৰ চেনেলত আজি দুখাৰ বক্তব্য দাঙি ধৰাৰ কাৰণে আমাৰ মাজত আছে ৰাজুদা আৰু ৰাজুদাৰ মুখৰ পৰা দুখাৰ বক্তব্য শুনিব বিচাৰিছোঁ যে আমাৰ ৰাজুদা দুখাৰ বক্তব্য কি দাঙি ধৰিব এই অনুষ্ঠানৰ বিষয়লৈকে বৰ্তমান অধিৱেশনৰ প্ৰস্তুতি আজি চলি আছে আৰু আমাৰ 50% অলৰেডি কাম হৈ গৈছে বাকী কাম খুব কম দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু মোৰ আহ্বান সকলো ৰাইজে আহি দলে বলে যোগদান কৰি আমাক সমৰ্থন কৰে আমাৰ মাজত আছে আমাৰ মুনিলদা আৰু মুনিলদাৰ মুখৰ পৰা দুখাৰ বক্তব্য শুনিব বিচাৰিছোঁ যে আপুনি দুখাৰ বক্তব্য কি দাঙি ধৰিব এই অনুষ্ঠান যে আমি পাতিছোঁ হয় নাই আপুনি কি বক্তব্য দাঙি ধৰিব পোনপ্ৰথমে আমি প্ৰকাশকিং ব্লকৰ আজি প্ৰতিটো মেম্বাৰকে সদস্যকে মই ধন্যবাদ জনাইছোঁ লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যি নেকি জানুৱাৰীৰ 18-19
তাৰিখে যি নেকি সদৌ চাওতাল ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিবলৈ লৈছে। আজি একচুৱেলি পেণ্ডেলৰ কামটো 50% মান হৈ গৈছে আৰু বাকী কাম কাজ চলি আছে বহুত ভাল ধৰণে। মই ভাবিছোঁ আজি যি প্ৰকাশ সিঙৰ ইউটিউব চেনেলৰ জৰিয়তে সকলোকে অধিৱেশনৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। মন্দির আৰু আমাৰ পিছদিনা আছে আমাৰ খানা পুৰা খাই চাবৰ আপোনালোকে ব্লগ তেনে আমাৰ এবাৰ খানা খোৱা জেগালৈ। असम परगाना दिसम ताबोन असम परगाना दिसम ताबोन असम दिसम दो बिरगे ताबोन हरे असम दिसम दो बिरगे ताबोन वीर बुरु मा काते कुलै गर्व लगा काते काते कुलै दर्ब लगा काते हसा दीपिल ते सोने रो असम दो बनावे ना ओके